নমস্কাৰ বন্ধুসকল, মই আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল গেজেট আমিনলৈ। আপোনালোকে প্ৰথমত মোৰ চেনেল সাবস্ক্ৰাইব কৰি লওক আৰু পাকত থকা টিলিঙাটো বজাই ভিতৰলৈ সোমাই আহক। আজি আপোনালোকৰ মাজলৈ আলোচনা কৰিবলৈ গৈ আছো ট্ৰু কলাৰৰ বিষয়ে। ট্ৰু কলাৰ যিটো এপ চাইনিজ এপ হয়, যিটোৰ জৰিয়তে আপোনালোকৰ আইডি আপোনালোকৰ পৰা লৈ আপোনালোকৰ ডাটা আপোনালোকৰ পৰা লৈ আনক দেখুৱাই আছে। এই এপটোৱে আপোনালোকে ভাবি আছে যে ট্ৰু কলাৰে আমাক হেল্প কৰি আছে, যে অন্য এটা যি আননোন নাম্বাৰে ফোন কৰিলে তেওঁৰ নাম আহি আছে। যেতিয়া আপোনালোকে কল কৰিব তেনেহ'লে আপোনালোকৰ আইডিও আপোনালোকৰ ডাটাও তেওঁলোকে কালেক্ট কৰি আছে। আপোনালোকে মই আপোনালোকক এটা বস্তু দেখাই আছোঁ যে আপোনালোকে প্ৰথমত গুগলত চাৰ্চ কৰক ট্ৰু কলাৰ বুলি। ট্ৰু কলাৰ কৰি স্ক্ৰল কৰি নামি আহক। নামি অহাৰ পিছত নিচত এটা দেখিব প্ৰাইভেচি বুলি। প্ৰাইভেচি চাৰ্চ স্ক্ৰল কৰি নামি আহক। ইনষ্টলেশ্যন এণ্ড ইউজ, এইটোত when you install and use this service, Truecaller will collect personal information from you and any device you may use in your installation with your service. যেতিয়া আপোনালোকে এই এপটো ইনষ্টল কৰি ল'ব, আপোনালোকে তেওঁলোকক পাৰ্মিশ্যন দিব লাগিব যে এইটোৰ জৰিয়তে মানে আপোনালোকৰ আইডি আপোনালোকৰ প্ৰাইভেচি সকলোবোৰ তেওঁলোকে ল'ব। ইয়াত আপোনালোকে অলপ নিচত চাবলৈ পাৰিব লোকেশ্যন, IP এড্ৰেছ, ডিভাইচ আইডি অৰ এনেকুৱা ধৰণৰ বহুত কিছু তেওঁলোকে ল'ব পাৰে। ডিভাইচত কি এপ আপোনালোকৰ ইনষ্টল কৰা আছে, আপোনালোকে কাৰ সৈতে কথা পাতি আছে, এনেকুৱা ধৰণৰ সকলো কথা ইয়াত আপোনালোকে তেওঁলোকক জানিব দিব লাগিব। গতিকে বন্ধুসকল, আপোনালোকক মই অনুগ্ৰহ কৰি কৈ আছোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ এপছ নচলাব যাৰ দ্বাৰা আপোনালোকৰ ইনফৰমেশ্যনবোৰ বাহিৰা দেশত লৈ আছে। গতিকে বন্ধুসকল, মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰি কৈছোঁ, আপোনালোকে অনুগ্ৰহ কৰি এনেকুৱা এপ নচলাব। আৰু যদি কোনোবাই চলাই আছে তেনেহ'লে এইটো চলোৱাটো বন্ধ কৰক। মই আপোনালোকক আৰু লেটেষ্ট আপডেট ভিডিঅ'বোৰ দি থাকিম। গতিকে মোৰ চেনেল গেজেট আমিনক ছাবস্ক্ৰাইব কৰক আৰু পাকত থকা ঘণ্টাটো বজাই দিয়ক। ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে।